স্মাইল ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই মচিনে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মাক হিচাপে এটা এক্সপিৰিয়েঞ্চ পালোঁ। আজি বেটি নোহোৱাকৈ এটা ৰাতি পাৰ কৰিলোঁ। চ' এটা ফিলিংছ, এগৰাকী মাক হিচাপে এটা ফিলিংছ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এগৰাকী মাকে নিজৰ ল'ৰা ছোৱালীক কিমান কষ্টকৈ ডাঙৰ কৰে ন। মই আজি সেই ফিলটো গম পাইছোঁ, কাৰণ বেটি এতিয়া 5.5 বছৰ চলি আছে। ফাৰ্ষ্ট টাইম তাই নোহোৱাকৈ এক ৰাতি মই আজি বিচনাত পাৰ কৰিছোঁ। কেনেকৈ পাৰ কৰিছোঁ, দিনটো কেনেকৈ গৈছে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। তাই স্কুলত 2 ঘণ্টা 3 ঘণ্টা থাকে স্কুলত, কিন্তু মই আধা ঘণ্টা স্কুল ছুটি নোহোৱাৰ আগতে তাত গৈ বহি থাকোঁ তাইক ৰিচিভ কৰিবলৈ। বাট আজি তাই কালি মোৰ মা আহিছিলে, গতিকে তাই যাবলৈ বহুত আমনি কৰি আছে, যাবই বিচাৰি আছে। এক্সামো শেষ হ'ল। চ' মোৰ মা ঘৰলৈ গ'ল তাই যোৱাৰ পৰা মোৰ মনটো বহুত বেয়া লাগিছে। লগতে ৰাতিটো মই কেনেকৈ পাৰ কৰিছোঁ মই ক'ব নোৱাৰোঁ। অলপ পিছে তাইলৈ ফোন কৰিছোঁ, ভিডিঅ' কল কৰিছোঁ। ঘৰত কোনো নাই, বেটা আৰু মই, কাৰণ মই এতিয়া লিভত আছোঁ মেটাৰনিটি, আৰু সি অফিচলৈ গৈছে। গতিকে ঘৰখনত অকল একদম খালী চাইলেণ্ট, কাৰণ তাই কিমান কথা পাতে, কিমান পথকি দিনটো মোক টাইমটো তাইৰ লগতে গুচি যায়। বাট কালি তাই 3টামান বজাত গৈছে। কালিৰ পৰা আজি এতিয়ালৈকে মই কেনেকৈ টাইমটো পাৰ হৈ আছে মই নাজানো। মই আৰু সি অফিচত আছে, মই ফোন কৈছোঁ মই আৰু ৰখিব পৰা নাই, মই বেটিক আনিব যাবই লাগিব। সন্ধিয়া মই তাইক গৈ লৈ আনিম। এতিয়া ঘৰত কোনো নাই, মই আৰু বেটা সি আজি দেখিছে নহয়, বেটাক তাত শুৱাই থৈ দিছোঁ আৰু মই বহি আছোঁ, কোনো নাই ঘৰত। টাইমটো একেবাৰে পাৰ হোৱাই নাই, বহুত মনটো বেয়া লাগি আছে। চ' এই 5.5 বছৰ বয়স হৈছে আৰু অনলি এক ৰাতি এটা দিন তাই মোৰ লগত থকা নাই। চ' মই পেৰেণ্টছে মা বাপেকে যেতিয়া নিজৰ ছোৱালীক 25, 26, 20, 21, 22 বছৰলৈকে ৰখাৰ পিছত যেতিয়া এটা ঘৰলৈ উলিয়াই দিয়ে, বিয়া দিয়ে, সিহঁতৰ ফিলিংছটো বাৰু কি হয় মই অকণ অনুভৱ কৰিব পাৰিছোঁ। আৰু মই ছোৱালীৰ মাক, আৰু মই সেই দিনটোলৈ ভাবি মোৰ ভয় লাগি যায়, ভাবি কিবা লাগি গৈছে সঁচাকৈ। দিনটো ছোৱালী ওলাই যাব বেলেগ ঘৰলৈ। চ' মোৰো নিজৰ মা দেউতাই মোকো বেলেগ এটা ঘৰলৈ উলিয়াই দিয়ে, সিহঁতৰ কেনেকুৱা লাগিছে। ময়ো ঘৰৰ এজনী ছোৱালী, গতিকে তাইও মোৰ অকলে এজনী ছোৱালী। চ' সঁচাকৈ দেই, মাক হোৱাটো ইমান ইজি কথা নহয় দেই। আৰু এই 24-25 বছৰ যেতিয়া এগৰাকী ছোৱালীক ডাঙৰ কৰাৰ পিছত বেলেগ এটা ঘৰলৈ উলিয়াই দিয়ে, তেতিয়া মা বাপেকৰ মনটো কেনেকুৱা লাগে। মই আজি একদিন তাই মোৰ লগত নাথাকোঁতে মই সেই ফিলটো কৰিব পাৰিছোঁ। আৰু বাপেকেও কৈ আছে তাই নাই, ৰাতিটো ইমান বেয়া লাগিছে, ঘৰখন খালী খালী লাগিছে, কাৰণ একদম ল'ৰা সি আৰু মই 3টাই আছোঁ, তাই নাই, ইমান খালী খালী, ইমান নীৰৱ, ইমান কৈছোঁ নহয়, তাই ঘৰখন উজ্বলাই কৰি তোলে, একদম উজ্জ্বল হৈ থাকে। এতিয়া তাই নাই, ঘৰখন একদম নিস্তব্ধ হৈ গৈছে, ইমান বেয়া লাগি আছে, মই থাকিব পৰা নাই। চ' হয়, এগৰাকী মাক হোৱাৰ পিছতহে নিজৰ মা বাপেকৰ যিটো আমাৰ কাৰণে কৰি যোৱা সেইখিনি অনুভৱ কৰিব পাৰে এগৰাকী মাক হোৱাৰ পিছত। এক্সপিৰিয়েঞ্চটো সেইটোৱে। 25-26 বছৰ এটা ছোৱালীক যেতিয়া বেলেগ এটা ঘৰলৈ উলিয়াই দিয়ে, তেতিয়া মা বাপেকৰ মনটোৱে কেনেকুৱা কয়। ইমান বছৰ আৰু জাষ্ট তাই 5.5 বছৰত জাষ্ট এক ৰাতি মোৰ লগত তাই থকা নাই, মোৰ কেনেকুৱা লাগিছে। আৰু সেই ল'ৰা ছোৱালী যদি ডাঙৰ হৈ, ছোৱালীজনী বিশেষকৈ যদি মা বাপেকৰ অবাধ্য হৈ কোনোবা ল'ৰাৰ লগত যায় বা ল'ৰাক ভাল পায়, বিয়া হৈ যায়, কিমান দুখ পায় সঁচাকৈ ন। অন্তৰটো সঁচাকৈ ছাৰখাৰ হৈ যায় আজি মই ভাবিছোঁ। কাৰণ এদিন তাই গৈছে, তাইৰ লগত মই কথা পাতি আছোঁ, ভিডিঅ' কল কৰিছোঁ, ফোনত কথা পাতিছোঁ, কিন্তু তাইক মই বাৰে বাৰে সুধিছোঁ তাই কেনেকৈ থাকিছে বাৰু। তাই বোলে কান্দাও নাই, মোৰ কথা ইমান মনতো পেলোৱা নাই, কিন্তু মই ইয়াত পগলাৰ নিচিনাকৈ হৈ আছোঁ। সঁচাকৈ ন, মাক হ'লে বহুতখিনি কৈছোঁ নহয়, বহুত সেইটো এগৰাকী মাকহে মাকৰ ফিলিংছটো বুজি পায়। আৰু যেতিয়া ছোৱালীজনী বেলেগ ঘৰলৈ উলিয়াই দি মাকসকলৰ মনটো কেনেকুৱা লাগে মই সঁচাকৈ বুজি পাইছোঁ দেই। আপোনালোকে ক'বচোন, আপোনালোকেও নিজৰ ল'ৰা ছোৱালীক এৰি থাকিব পাৰে জানো, বা কেনেকুৱা লাগে। মই আজিহে গম পাইছোঁ, কাৰণ 5.5 বছৰৰ ভিতৰত তাই বেলেগ এটা বিচনাতো শুই পোৱা নাই। আনকি মোৰ ডেলিভাৰী টাইমত বেটা যেতিয়া হস্পিটেলত, সি মোৰ মাৰ লগত বেলেগটো বিচনাত হৈছে, মোৰ ছাইডতে। ফাৰ্ষ্ট টাইম একদম দূৰত, মোৰ চকুৰ আঁতৰতে এদিন থাকিছে। বহুত বেয়া লাগিছে।